হাই এভৰিৱান, স্বাগতম জনাইছোঁ বিবিধা ব্লগছলৈ। আজি মই লৈ আহিছোঁ বুট চানা আৰু কাবেলি চানাৰ ৰেচিপি এটা। এতিয়া বলক ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এয়া আছিল কালি সকামৰ ৰৈ যোৱা চানা। চানাখিনি প্ৰথমে মই কুকাৰত বইল কৰি ল'ম। ইয়াত এটা আলু কাটি দিছোঁ। এয়া পিঁয়াজ আৰু আদা নহৰু আৰু এয়া বিলাহী আৰু এয়া গোটা মছলা। প্ৰথমে তেলত গোটা মছলাখিনি দিব। গোটা মছলাখিনি ফুটি উঠাৰ পাছত গ্ৰাইণ্ড কৰি থোৱা আদা নহৰু পিঁয়াজৰ পেষ্টখিনি দিব। ইয়াক অকণমান ৰঙচুৱা হ'বলৈ দিব। ইয়াত মই তেল বেছি দিয়া নাই, যিহেতু মই এই আঞ্জাখন গ্ৰেভি টাইপত বনাম। পিঁয়াজ আৰু আদা নহৰুখিনি ৰঙচুৱা হৈ উঠাৰ পাছত ইয়াত বিলাহী পেষ্টখিনি দিব। ইয়াক ভালদৰে লৰাই পানীখিনি শুকোৱাৰ পাছত ইয়াত ধনিয়া পাউডাৰ, হালধি পাউডাৰ, জিৰা পাউডাৰ আৰু চিলি পাউডাৰ দি দিব। মছলাখিনি দিয়াৰ পাছত অকণমান সিজিবলৈ দিব। ইয়াৰ পাছত চানাখিনি ঢালি দিব। ইয়াত নিজৰ প্ৰয়োজন অনুপাতে নিমখ দিব। একেবাৰে শেষত অকণমান গৰম মছলা আৰু অকণমান কচুৰি মেথি দি দিব আৰু ইয়াক অকণমান সিজিবলৈ দিব। আৰু দুটা পকা জলকীয়া দি দিছোঁ। এয়া চানা আঞ্জা ৰেডি। ইয়াক গৰম গৰম ৰুটি বা পুৰিৰ লগত পৰিৱেশন কৰিব পাৰে। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।